হে এভৰিৱান, বলক ঘৰতে বনাওঁ বহুত ধুনীয়া খাবলৈ টেষ্টি ৰসগোল্লা। এইফালে চাওকচোন, মই 1 লিটাৰ গাখীৰ লৈ ল'লোঁ আৰু এইফালে গাখীৰখিনি ভালদৰে উতল আহিলত মই ডাঙৰ চামুচেৰে 2 চামুচ ভিনেগাৰ দি ভালদৰে এনেদৰে লৰাই ল'লোঁ আৰু এয়া এখন চালনীৰে ভালদৰে চাকি ল'লোঁ আৰু নৰ্মেল পানীৰে এনেদৰে ধুই ভিনেগাৰখিনি আঁতৰাই ল'লোঁ আৰু এইফালে অলপ যিখিনি পানী আছিল টিচু পেপাৰে এনেদৰে মচি ল'লোঁ। গাখীৰৰ চানাখিনি পূৰা ড্ৰাই কৰি লোৱাৰ পিছত এনেদৰে হাতেৰে জোৰকৈ মোহাৰি মঠি ল'ব লাগে, যাতে পূৰা মিহি হৈ যায়, অকণমানো গোটা নাথাকে। এনেদৰে যিমান পাৰে মিহি কৰিব লাগে আৰু মিহি কৰাৰ পিছত এনেকৈ ডো বনাই ল'ব লাগে আৰু ডোটো প্ৰায় 15-20 মিনিট মঠাৰ পিছত এনেদৰে এটা কৰি ৰসগোল্লাৰ আকৃতি দি ল'ব লাগে। বেছি ডাঙৰ কৰিব নালাগে, যিহেতু পিছত ৰসগোল্লাটো ফুলিয়ে যায়। এয়া চাওকচোন, মই এটা কৰি এইকেইটা লাডু বনাই ল'লোঁ। পিছে বেছিকেইটা নোলালে 1 লিটাৰ গাখীৰত। এতিয়া মই 2টা পাত্ৰত দুভাগে চেনি গৰম কৰিম। প্ৰথমটোত 2 কাপ পানী আৰু 1.5 কাপ চেনি লৈছিলোঁ আৰু দ্বিতীয়টোত 2 কাপ পানী 2 কাপ চেনি। এটাত উতল আহিলত ৰসগোল্লাবোৰ এটাকৈ এনেকৈ দি দিলোঁ। পানীখিনি পূৰা উতলিবলৈ দিব। এয়া চাওকচোন, ঢাকনি লগাই দিব। ইফালে গৰম কৰাখিনি মই নমাই এইখিনি ঠাণ্ডা হ'ব দিম আৰু এইফালে চেনি পানীখিনিত ৰসগোল্লাখিনি ভালদৰে উতলি সিজিব দিম। এয়া চাওকচোন, ডাঙৰ হৈ ফুলি গ'ল আৰু এয়া নমাই দিলোঁ আৰু এইফালে ঠাণ্ডা কৰি থোৱা চেনি পানীত এয়া জুবুৱাই দিলোঁ। এয়া চাওক, ইমান ধুনীয়া আমাৰ চফ্ট ৰসগোল্লা ৰেডি হৈ গ'ল। আজিলৈ আহিলোঁ, বাই বাই, ট্ৰাই কৰিব দেই।